ভিডিঅ'টো লাইক কৰা সকলোকে সুখ দিয়ক, শান্তি দিয়ক আৰু দুখমুক্ত কৰি দিয়ক। হে মোৰ প্ৰিয় ভক্ত, তুমি খঙক নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰা নেকি? তেনেহ'লে শুনা এটা কাহিনী। এদিন এডাল সৰ্প ৰাস্তাৰে গৈ আছিল। ৰাস্তাৰ মাজত পৰি আছিল এখন তৰোৱাল। সৰ্পই সেই তৰোৱালখন লক্ষ্য কৰা নাছিল আৰু ভুলবশতঃ সাপটোৱে তৰোৱালখনৰ ওপৰেৰে পাৰ হৈ যায়। তেতিয়া তৰোৱালখনৰ চোকাধাৰে সাপটোৰ শৰীৰত আঘাত কৰে। সৰ্পটো হ'ল উগ্ৰজীৱ। সৰ্পটোৱে ভাবিলে তাক তৰোৱালখনে আক্ৰমণ কৰিছে। খঙত সৰ্পটোৱে তৰোৱালখনৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰিলে। যিমানেই সেই নিৰ্জীৱ তৰোৱালখনৰ ওপৰত আক্ৰমণ কৰিলে, সিমানেই সাপটোৰ শৰীৰত আঘাত বাঢ়ি গৈ থাকিল। এটা সময়ত সাপটোৰ খং ইমানেই বেছি হৈ গ'ল যে তৰোৱালখন গিলিবলৈ ধৰিলে আৰু লগে লগে সাপটোৰ শৰীৰ দুভাগ হৈ গ'ল। খঙত মানুহেও ঠিক সেই সাপটোৰ দৰে ভুল কৰে। আনৰ ক্ষতি কৰিব বিচাৰি শেষত নিজেই ধ্বংসৰ পথত আগবাঢ়ে। সেয়েহে মানুহে এই সাপটোৰ পৰা শিক্ষা লোৱা উচিত। খঙত লোৱা সিদ্ধান্ত কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। অজানিতে লগা আঘাতবোৰ দুদিন পাছত শুকাই গ'লহেঁতেন, কিন্তু খঙৰ বাবে সাপটোৱে প্ৰাণ হেৰুৱাব লগা হ'ল। ভিডিঅ'টো যদি ভাল লাগিল, সকলোকে পঠাই দিয়া যাতে খংবোৰ নিয়ন্ত্ৰণ হ'ব পাৰে। আৰু কমেণ্টত লিখা জয় শ্ৰীকৃষ্ণ।